Hi everyone, welcome back to my new video. আজি ভিডিঅ'টোত মই শিকাম যে দুটা সংখ্যাৰ পূৰণফল কিদৰে আমি 3 ছেকেণ্ডৰ ভিতৰত উলিয়াব পাৰিম। ঠিক আছে, 3 ছেকেণ্ড ক'লে আমাৰ হয়তো আচৰিত লাগিব পাৰে, কাৰণ আমি মেথছবিলাক মিনিমামটো 1 মিনিট এটা সময় লাগে। কিন্তু আজি যোনটো ট্ৰিক শিকাবলৈ গৈ আছোঁ, ইয়াত আমি দুটা সংখ্যাৰ পূৰণফল 3 ছেকেণ্ডতে উলিয়াব পাৰিম। ঠিক আছে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো ট্ৰিক্সৰ মতে আমি কৰিব পাৰিম। ঠিক আছে, আমি এনে স্কুলৰ ৰুলছৰ মতে অলপ লংকৈ কৰোঁ, কিন্তু ইয়াত আমি লংকৈ নকৰিম, অলপ শ্বৰ্টকৈ কৰি দেখাইছোঁ। ঠিক আছে, 5 5 গুণ 25ৰ আমি 5 লিখোঁ। ঠিক আছে, কিন্তু এইটো ট্ৰিক্সৰ মতে আমি কৰিলে 25ৰ 5 নিলিখি ডাইৰেক্ট 25 লিখিব পাৰিম। তাৰপিছত এই যোনটো 2 আছে, এই 2টোক আমি 1 প্লাছ কৰি ল'ম, মানে ধৰি লৈছোঁ 2 হয়, তো 2ৰ পাছত কি হয় 3, তো ইয়াক 3 মানি ল'ম। ঠিক আছে, 3 মানি লৈছোঁ আৰু এইটো পূৰণ কৰি দিছোঁ। 2 3 গুণ কিমান হৈ যাব 6। তো এনেকুৱা আমি 3টা যদি আখৰ লিখোঁ, এইটো 1 ছেকেণ্ড, এইটো 2 ছেকেণ্ড, এইটো 3 ছেকেণ্ড, তো 3 ছেকেণ্ডতে এটা আমি এনচাৰ কৰিব পাৰিম। ঠিক আছে, তো ইয়াত হৈছে কি এই ট্ৰিক্সটো কৰাৰ এটা ৰুলছ আছে। আমি দিবলৈ মেজিক অংক শিকি গ'লোঁ, যধে মধে বোলে এনেকুৱা কৰি দিলোঁ। ঠিক আছে, 24 4 4 গুণ কিমান বোলে 16 ডাইৰেক্ট পাতিব লাগে, আৰু 2ৰ পাছত 3 আহে, তো 2 3 গুণ 6 যদি এনেকুৱা কৰি দিম তেতিয়াহ'লে অংকটো ভুল হৈ যাব। ঠিক আছে, তো এইটো কৰাও বেলেগ ৰুলছ আছে, সেইটো মই ইয়াত শিকাম। তো প্ৰথমতে ইয়াৰ এই ট্ৰিক্সটো ক'ত এপ্লাই কৰিব পাৰিম সেইটো শিকাই লৈছোঁ। ঠিক আছে, তো এই ট্ৰিক্সটো এপ্লাই কৰিব পাৰিম আমি দুটা সংখ্যাৰ ফাৰ্ষ্ট সংখ্যাটো একেই হ'ব লাগিব। ঠিক আছে, মানে 2 ইয়াত আছে, তো ইয়াতো 2 হ'ব লাগিব। ঠিক আছে, তাৰপাছত এই লাষ্টৰ সংখ্যা দুটা 5 হ'ব লাগিব। ঠিক আছে, যেনেকুৱা এইটো ফাৰ্ষ্টৰ সংখ্যা একেই আছিলে আৰু লাষ্টৰ সংখ্যা দুটা 4 আছিলে, সেইটো কাৰণে এইটো ভুল হৈ গৈছিলে। ঠিক আছে, যদি ফাৰ্ষ্টৰ সংখ্যা দুটা একেই থাকে আৰু লাষ্টৰ সংখ্যা দুটা 5 থাকে, তেতিয়াহে এই ট্ৰিক্সটো আমি এপ্লাই কৰিব পাৰিম। এতিয়া হৈছে যদি বোলে বেলেগ বেলেগ থাকে তেতিয়াও আমি উলিয়াব পাৰিম, কিন্তু তাৰ ট্ৰিক্সটো অলপ বেলেগ হ'ব। তো আমি যিকোনো ফাৰ্ষ্টৰ সংখ্যা দুটা একে থকা আমি ইয়াত কৰিব পাৰিম, যেনেকুৱা 1 1 আৰু লাষ্টৰ সংখ্যা দুটা 5 আছে, এইটো ক্ষেত্ৰতো আমাৰ এই ট্ৰিক্সটো এপ্লাই হ'ব। যেনেকুৱা 5 5 গুণ আমি ডাইৰেক্টলি 25 লিখি দিম। তাৰপাছত 1ৰ পাছত কি আহে বোলে 2 আহে, তো ইয়াক 2 মানি লৈছোঁ। ঠিক আছে, মানে ইয়াক এটা 1 প্লাছ কৰি দিছোঁ, এইটো 2 হয় বুলি ধৰি লৈছোঁ। তো 1 2 গুণ কিমান 2, তো এইটো এনচাৰটো ইজিলি আহি গৈছে। ঠিক আছে, তো এনেকুৱা কৰি আমি কৰিব পাৰিম। নেক্সট এইটো আমি যিকোনো ক্ষেত্ৰতে ইউজ কৰিব পাৰোঁ, যেনেকুৱা ফাৰ্ষ্টৰ সংখ্যা দুটা 3 3 আছে, লাষ্টৰ সংখ্যা দুটা 5 আছে, তেতিয়াও আমি এপ্লাই কৰিব পাৰিম। যেনেকৈ 5 5 গুণ কি হ'ব 25, আৰু 3ৰ পাছত কি 4, তো 3 4 গুণ হৈ যাব কিমান 12। ঠিক আছে, তো ইজিলি ওলাই গৈছে। আমি ইজিলি এটা অংক যদি এনেকুৱা থাকে তেতিয়াহ'লে আমি কৰিব পাৰিম, যেনেকুৱা 8 8, এইটো আমি কৰিব পাৰিম। ইয়াতো কি আছে, ফাৰ্ষ্টৰ সংখ্যা দুটা একেই আছে আৰু লাষ্টৰ সংখ্যা দুটা 5 আছে, তেতিয়াহ'লে এই ট্ৰিক্সটো এপ্লাই কৰিব পাৰিম। যেনেকুৱা 5 5 গুণ কি হৈ যাব 25, আৰু 8ৰ পাছত কি 9, তো 8 9 গুণ হৈ যাব কিমান 72। ঠিক আছে, তো ইজিলি আমি 3 to 4 ছেকেণ্ডৰ ভিতৰত এটা সংখ্যা পূৰণফল এই দুটা আমি কৰি উলিয়াব পাৰিম। ঠিক আছে, কিন্তু যদি বেলেগ বেলেগ সংখ্যা থাকে তেতিয়াও পচিবল হ'ব, কিন্তু তাৰ ৰুলছটো অলপ বেলেগ হ'ব। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট আৰু ভিডিঅ' যিকোনো দুটা সংখ্যা পূৰণফল যদি বেলেগ বেলেগ সংখ্যা থাকে তেতিয়াও আমি এইটো ৰিজাল্ট উলিয়াব পাৰিম পূৰণ কৰি এটা লাইনত। ঠিক আছে, তো এনেকুৱা ধৰণৰ মেথছবিলাক মই আকৌ এটা ভিডিঅ' বনাই দিম। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংকছ ফৰ watching.